সকলোলৈ নমস্কাৰ। মই এইখিনিতে অসম চৰকাৰৰ এটি বহু চৰ্চিত আঁচনি অবিলাসী আঁচনি অৰুণোদয়ৰ বিষয়ে ক'বলৈ থুলমূলকৈ ক'বলৈ ওলাইছো। মানে যিহেতু অৰুণোদয়ৰ এতিয়া প্ৰথম দ্বিতীয় এতিয়া তৃতীয় সংস্কৰণৰ কাম চলি আছে আৰু তৃতীয় সংস্কৰণটো প্ৰথম আৰু দ্বিতীয়তকৈ অলপ ব্যতিক্ৰমী। যিহেতু প্ৰথম সংস্কৰণত সকলোৱে প্ৰথমবাৰ পাইছিলে আৰু তাত আপোনাৰ ৰেচন কাৰ্ডৰ কথাটো উল্লেখ কৰা নাছিলে। দ্বিতীয় সংস্কৰণত আপোনাৰ কি হ'ল, যিবিলাকে প্ৰথম সংস্কৰণত পাইছিলে তেওঁলোকে দ্বিতীয় সংস্কৰণত আবেদন কৰিব দৰকাৰ হোৱা নাছিলে। তো যিসকলে মানে বাদ পৰি গৈছিলে তেওঁলোকে আকৌ দ্বিতীয় সংস্কৰণত এড হৈছিলে। এতিয়া তৃতীয় সংস্কৰণ অৰুণোদয় 3.0 ইয়াত কি হৈছে কি আপোনাৰ যদিও আপুনি প্ৰথমত পাই আছিলে, আপোনাৰ হয়তো ৰেচন কাৰ্ড আছিলে বা নাছিলে, আপুনি পাই আছিলে, তথাপিও আপুনি এই তৃতীয় সংস্কৰণত আপুনি নতুনকৈ আবেদন কৰিবই লাগিব। আৰু এতিয়া কি হৈছে, আপোনাৰ ৰেচন কাৰ্ডৰ খুবেই বাঞ্ছনীয়। ৰেচন কাৰ্ডটো আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ এটা মেইন ডকুমেণ্ট হিচাপে ৰেচন কাৰ্ডক লোৱা হৈছে। যদি ৰেচন কাৰ্ড আছে আপোনাৰ, তেতিয়াহে আপুনি এই অৰুণোদয়ৰ তৃতীয় সংস্কৰণত আপুনি আবেদন কৰিব পাৰিব। যদি ৰেচন কাৰ্ড নাই তেতিয়াহ'লে নোৱাৰে। ইয়াতো আপোনাৰ আৰু এটা কথা উল্লেখ কৰিছোঁ, ৰেচন কাৰ্ড আছে মানে অৰুণোদয়ৰ কাৰণে যোগ্য সেইটো নহয়। অৰুণোদয়ৰ কাৰণে যোগ্যৰ কাৰণে বহুতো 10টা ক্ৰাইটেৰিয়া চৰকাৰে বাছি দিছে। তাৰ ভিতৰত আপোনাৰ এটা ক্ৰাইটেৰিয়াত পৰিব লাগিব, তেতিয়াহে আপুনি পাব। ইনকাম ক্ৰাইটেৰিয়া হিচাপে অৰুণোদয়ত আপোনাৰ 2 লাখ যদি মহিলা ঘৰৰ পৰিয়াল আৰু ঘৰৰ গোটেই পৰিয়ালে মিলি পেলাই যদি 2 লাখতকৈ কম উপাৰ্জন কৰে বছৰেকত, তেতিয়াহ'লে সেই ঘৰৰ মহিলা এজনীক এপইণ্ট কৰি পেলাই বাছনি কৰি পেলাই সেই পৰিয়ালে এটা ৰেচন কাৰ্ডৰ এগেইনষ্টত এজনী মহিলাৰ নামটো উপস্থাপন কৰিব লাগিব অৰুণোদয়ৰ হিতাধিকাৰী হিচাপে। আৰু সেই পৰিয়াল 2 লাখতকৈ কম উপাৰ্জন কৰা হ'ব লাগিব বছৰেকত। সেইটো এটা ক্ৰাইটেৰিয়া। যিহেতু ৰেচন কাৰ্ড পায় আপোনাৰ 4 লাখ বা তাতকৈ তলত ইনকাম থকা সকলে, কিন্তু অৰুণোদয় পায় আপোনাৰ 2 লাখ বা তাতকৈ কম উপাৰ্জন কৰা পৰিয়ালৰ ব্যক্তিসকলে। তো ইয়াতে এটা ৰেচন কাৰ্ড আৰু অৰুণোদয়ৰ মাজত ডিফাৰেঞ্চ এটা পাই গ'লো, যিহেতু ইনকাম গেপটো এটা আছে। তাৰ লগতে আৰু বহুতো ক্ৰাইটেৰিয়া ইয়াত উল্লেখ কৰা আছে। এই 10টা ক্ৰাইটেৰিয়াৰ ভিতৰত আপোনাৰ কোনোবা এজন ঘৰৰ পৰিয়াল দিব্যাংগ হ'ব লাগিব। দিব্যাংগ মানে অৰুণোদয়টো হৈছে আপোনাৰ মহিলাসকলৰ কাৰণে, বিশেষকৈ মহিলা সবলীকৰণৰ কাৰণে এটি এখোজ অসম চৰকাৰৰ। কিন্তু যদি আপোনাৰ পৰিয়ালৰ কোনোবা দিব্যাংগ ব্যক্তি আছে, তেতিয়াহ'লে দিব্যাংগ মহিলা পুৰুষ যিকোনো হ'ব পাৰে। সেই দিব্যাংগজনৰ নামটো আপোনালোকে প্ৰস্তাৱ কৰিব পাৰে। সি লাগিলে পুৰুষেই হওক বা মহিলাই হওক, দিব্যাংগজনৰ প্ৰথম অগ্ৰাধিকাৰ পাইছে। আৰু তাৰ লগতে যদি আপুনি উইডো হয়, উইডো প্ৰথম অগ্ৰাধিকাৰ পাব। আৰু যদি আপোনাৰ বিবাহ হোৱা নাই, আপুনি যদি মহিলা মানুহ আৰু আপোনাৰ যদি বিবাহ হোৱা নাই, আপোনাৰ বয়সটো 45 বছৰ অতিক্ৰম কৰিছে, তেতিয়াহ'লে আপুনি যোগ্য হয় পোৱাৰ কাৰণে। আৰু যদি আপোনাৰ বিভিন্ন ধৰণৰ বেমাৰ হৈছে, সেই বেমাৰ পৰিয়ালৰ যদি কোনোবা এজন ব্যক্তিৰ বেমাৰ আছে, তেতিয়াহ'লে তেনে পৰিয়াল আপোনাৰ অৰুণোদয় পাবলৈ যোগ্য হয়। আৰু বহুতো যদি অন্ত্যোদয় অন্ন যোজনাত চমুকৈ ক'বলৈ গ'লে যিয়ে 35 কেজি পৰিয়ালে 35 কেজি চাউলৰ যোনটো লাভ কৰি আছে, তেনে পৰিয়াল এই অৰুণোদয়ৰ কাৰণে যোগ্য হয়। তেনেকৈ বহুতো বিভিন্ন ধৰণৰ আপোনাৰ চৰকাৰী ক্ৰাইটেৰিয়া থৈ দিছে। আৰু লগতে এই সম্পূৰ্ণ মানে এই মানুহজন এই অৰুণোদয়ত পোৱাৰ যোগ্য হয়নে নহয়, সেই কৰিবৰ কাৰণে চৰকাৰে কি কৰিছে, বুথ লেভেলত আপোনাৰ কিছুমান কমিটি বনাই দিছে। 4জনীয়া কমিটি বনাইছে। সেই কমিটিটোৰ চেয়াৰমেন হ'ব পঞ্চায়তৰ সচিব আৰু বাকী 3জন নমিনেটেড হয়। আৰু তেনেকৈ মানে আপোনাৰ সেই কমিটিহে গোটেই কমিটিৰ তত্বাৱধানত এই আঁচনিসমূহ, এই গোটেই অৰুণোদয়ৰ হিতাধিকাৰীসমূহ নিৰ্বাচন কৰা হৈছে। আৰু এই নিৰ্বাচন কৰাৰ পাছত আপোনালোকৰ গাঁও সভাত গোটেই হিতাধিকাৰীসকলৰ নামটো গাই দিয়া হ'ব। আৰু যদি গাঁও সভাই যদি প্ৰস্তাৱটো মঞ্জুৰ কৰে, তেতিয়াহ'লে এই লিষ্টিং কৰি পেলাই বিধায়ক মানে ব্লক লেভেলত পঠিয়াই দিয়া হ'ব। ব্লক লেভেলৰ পৰা তেনেকৈ নেচেচাৰী একশ্যন লোৱা হ'ব। আৰু তেনেকৈ অৰুণোদয়ৰ কাৰণে এই হিতাধিকাৰীসকলৰ নামটো বাছনি কৰা হ'ব। তো ঠিক এয়াই আছিলে অৰুণোদয়ৰ থুলমূল কথা। আৰু ক'বলগীয়া ঢেৰ আছে, কিন্তু ঢেৰ ক'বলৈ গ'লে ভিডিঅ'টো ঢেৰ হ'ব, দীঘল হ'ব। সেইটো কাৰণে ইমানতে অৰুণোদয়ৰ বিষয়ে আপোনালোকক ক'লোঁ। আৰু যদি কিবা জানিবলৈ ইচ্ছা কৰে আপোনালোকে কমেণ্টত মোক এবাৰ জনাই দিব পাৰে। ধন্যবাদ।